হেল্ল' এভৰিৱান, সকলোকে ঈদ মুবাৰক। মৰ্ণিং উঠিয়ে মেহেন্দি লগালোঁ, কাৰণ ঈদৰ আগদিনাখন পিঠা পানী বনাওঁতে গ'ল আৰু কিবাকিবি কাম কৰি থাকোঁতে গ'ল। আৰু মৰ্ণিং উঠি ঘৰবোৰ ভালকৈ ক্লিন কৰি ল'লোঁ। কিটচেনটোৰ অৱস্থা বহুত বেছি বেয়া হৈছিল, ধুনীয়াকৈ কিটচেনটো ক্লিন কৰি ল'লোঁ। আৰু ঈদৰ দিনাখন বনোৱাৰ পিছত কিটচেনটো বা কি অৱস্থা হয় সেইটো নাজানো। যি কি নহওক, গা পা ধুই আহিলোঁ। গা পা ধুই অহাৰ পিছত মোৰ টিউশ্যন ষ্টুডেণ্ট এজনী আহিলে। এইটো মোৰ কাৰণে আহিছে তুমি? ৱাও, থেংক ইউ দেই। কি খাবা? কালি খাবা, আজি নোখোৱা কিয়? ঈদৰ দিনা খাব লাগে। মোৰ কাৰণে তুমি নিজে মনত কৰি আহিছা নে মা পঠাই দিছে? তুমি নিজে আহিছা? তাই মোৰ কাৰণে মৰমত বগৰীৰ পেকেটৰ গুৰি লৈ আহিছে আৰু আব্বাও তাইক অকণমান জোকালে। তাৰপিছত মই মছজিদত যাবৰ কাৰণে কাপোৰবোৰ ওলাই দিলোঁ আব্বাহঁতক, আৰু লগতে আমাৰ কাপোৰবোৰ ওলাই লৈছোঁ। এতিয়া কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধো সেইটো বাৰু পিছত দেখা যাব। চম্পাক ঈদ বুলি আৰু কি দিম? এইটোৱে দিছে আৰু থ্যাংক ইউ বাবু, ঈদ বুলি ৰৈছিলি তই, ঈদ বুলি কি দিবি? কি খালি বেয়া? আছো ন। থ্যাংক ইউ। নামাজ পঢ়ি অহাৰ পিছত চাহ জলপান দিলোঁ। তাৰপিছত ড্ৰেছবোৰ চেঞ্জ কৰি ল'লে, কাৰণ এতিয়া হ'ব কোৰবানী। মৰম লগা ছাগলীটো ইমানেই মৰম লগা হৈ গৈছে, বাহিৰত অকলে নাথাকে, ঘৰত আনি ধুনীয়াকৈ বান্ধি থৈছোঁ, নহ'লে চিঞৰি থাকে। আৰু আলহামদুলিল্লাহ ভালে ভালে কোৰবানী হৈ গ'ল। তাৰপিছত আহিলোঁ মই কিটচেনত বনাবলৈ। কি বনাইছ? মাটন। আৰু ইপিনে কি দিছ? এইটো ইফালে পনীৰ আৰু ইফালে আছে চিকেন। আৰু ইফালে আছে পোলাও। আৰু মই গাইজ ওপৰতে খাম, একো নাই কৰা। কাইলৈ মোৰ এক্সাম, পৰিৱেশী কোনফালে টোপনি গৈছে গমেই নাপালোঁ। আৰু কালাৰ লাইক কালাৰ क्या है